আপুনি যদি এটা এথলেটিক শৰীৰ গঠন কৰিব বিচাৰে তেনেহলে ওজন নিয়ন্ত্ৰণ কৰা এটা গুৰুত্বপূৰ্ণ বিষয় আৰু আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম আমাৰ হাইট মতে আমাৰ ওয়েট কিমান হ'ব লাগে যদি আপুনি ফিটনেছ বজাই ৰাখিব খোজে নহলে এটা লিষ্ট আপোনাক দেখাই আছো এই মতে আপোনাৰ ওয়েট হ'ব লাগিব মই এনে কিছুমান হাইটৰ কথা কম যেবোৰ নৰমালি আমি হও আমি 5 পৰা 6 ফুট লৈকে হও তো হেইটো মতে আমি কম আমাৰ ওয়েট কিমান হ'ব লাগে ধৰি লওক মোৰ হাইট আছে 5 ফুট তেনেহলে মোৰ ওয়েট হ'ব লাগিব 55 কেজি কিন্তু 55 কেজি মোৰ হ'ব লাগিব মাসলৰ ওয়েট নাকি ফেটৰ ওয়েট যদি মোৰ গাত ফেট মানে চৰ্বিৰ ওয়েট যদি বেছি আছে এটো বেয়া আমি ফেটটো কম কৰি কেনে আমাৰ মাসলৰ ওয়েটটো বঢ়াব লাগিব এনেকা লিষ্ট আপোনাক দেখাই আছো কিমান হ'ব লাগে তো এনেকুৱা কিছুমান হাইট আৰু ওয়েট আছে যেটো আপোনাৰ লুক বহুত বেটাৰ কৰিব আপোনাৰ এথলেটিক বডি হিচাপে দেখা যাব তো আপুনি ট্ৰাই কৰক যে মোৰ হাইট মতে ওয়েটটো কেনেকা কৰিম আমি এই ওজনবোৰ এটা এথলেটিক শৰীৰৰ বাবে যথেষ্ট কিন্তু আপোনাৰ এটো বজাই ৰাখিব লাগিব আপোনাৰ মেইনটেইন কৰিব লাগিব তাৰ বাবে আপোনাৰ উপযুক্ত এক্সাৰসাইজ আৰু উপযুক্ত ডায়েট আপোনাৰ ল'ব লাগিব আপোনাৰ হাইট অনুসৰি আপোনাৰ ওজন কিমান কমেন্ট কৰি মোক জনাব আৰু ভিডিঅটো শেয়াৰ কৰিব আপোনাৰ লগৰবোৰক যাতে এই ফিটনেছ টিপছটো জানিব পাৰে